Happy birthday to you. Happy birthday, dear Malati. Happy birthday to you. Thank you, my dear friends. Ako, মই হাবতি ধৰো। নালাগে তই সেই ইমান বেছি মৰম কৰিব নালাগেচোন আমাক সাবতি ধৰিব এই দূৰৰ পৰাই মৰম কৰ মই সেই ল'ৰা পকৰ ধুৱাইছিলো নহয় হাতে নালাগে থ দূৰৰ পৰাই মৰম কৰ মাথুইমা এই গাৰ গোন্ধটো মই সহিব নোৱাৰো আগতে কাঠ লপি তলাটো যে মোৰ এইটো অৱস্থাত ববিয়ে হৈ যাব দেই মোৰ তাই সাবতি ধৰিবলৈ নিদিবি আকৌ মোক হ'ব দে নালাগে সাবতিব ন বল ভিতৰলৈ যাওঁ আমি ন হাবতিবলৈও নিদিলি তহঁতি ভিতৰতে বহিবি বাহ ঐ মা নাই কি তহঁতৰ দেউতা এই দেউতা কামলৈ গ'ল বাৰ্থডে পতাৰ কথা গমেই নাপায় অ মালতী তই যে সেই পুতলাটো আকৌ কোচত তুলি ললি তোৰ জানো এতিয়া বয়স আছে পুতলা খেলি থাকিবলৈ আৰু পাই পুতলাটোলৈ খেলি থাকিলে কিবাহে লাগে মই পুতলালৈ নেখেলোঁ বুলিয়ে ভাবিছিলোঁ মই এতিয়া ডাঙৰ হ'লোঁ নহয় এইটো মোৰ 35 নম্বৰ বাৰ্থডে গম পাইছোঁ নাই এই অথনি মোৰ বাৰ্থডে মাতিবলৈ মাধুৰীমাৰ ঘৰলৈ গৈছিলোঁ যে মাধুৰীমাই ল'ৰা পকৰ ধুই থকা দেখি মোৰ কিবাই লাগি গ'ল মই সেইকাৰণে এইটো পুতলা উলিয়াই মই খেলিয়ে আছোঁ আৰু পুতলাৰ লগতে পাই মই সৰু হৈ থকাই ভাল আছে অ সেইটো কথা মই মানে অকণমানিটোক পকৰটো ধুৱাই থকা দেখি তাই আকৌ বেয়াই লাগি গ'ল সৰু হৈ থাকিবলৈ মন গৈছে ন হ'ব দে তই পুতলালৈ খেলি সৰুৱে হৈ থাকা ডাঙৰ হ'ব নালাগে দেই মাধুৰীমা তাই বৰ বেছি সৰু হৈ আছে কেনেকৈ কৈছে শুনিছ নাই হেৰি নহয় তই যে তাইক যে দৰাকেইটা দেখুৱাইছিলি কি শুনিলো দৰাকেইটাৰ কথা শুনিলে তই পাগলে হবি আমাৰ ওচৰৰ দৰা দেখাইছিলোঁ যে মাৰ ঘৰৰ ওচৰত এটা আহি পেলানি আৰু তাইৰ মানে ৰূপটো দেখি ভয় খালে নহয় পলালে সেইটো গম পাইছ নাই তাৰপিছত ভাবিলোঁ এইটো বোলো এনেকৈ পলালে যেতিয়া পলালে বেলেগ এটা দিওঁ তাৰপৰা সেইটো আনিলোঁ তাইও একেবাৰে কাষত বহিছেগৈ নহয় সেইবাৰ বিয়া সোমাম বুলি গোটেই কাষলতি তলটো বোলে গেলা গোন্ধাইছে সেইটো ভয়তে পলালে তাই কাষলতি তলৰ গোন্ধটোৰ কথা নকবি আৰু দেই স্কুলত মোৰ মনত পৰে নাই স্কুলত যে ইছৰাম লগত বহি পাগল হৈ যাওঁ আৰু দেই তাৰপিছতে আৰু এটা দেখালোঁ নহয় সেইটো অহা দিনা একেবাৰে কেনেকুৱা চাইলাইনাৰ কাজল আঁকি আছে আজি যেনেকৈ লৈছে তাতকৈ বেছি গতিকে এইজনী কোনে দৰা দেখায় আমাৰ মই যি তিনিটা দেখাইছিলোঁ সেই তিনিটাই মোক এতিয়াও নেমাতে ঘৰলৈ গ'লে কয় নহয় এনেকুৱা বুলি ভবা নাছিলোঁ এনেকুৱা ছোৱালীজনী বোলে দেখাব লাগেনে সেই বুলি কৈছে আইঐ তই তাইক দৰা দেখুৱালি সিহঁতি তোক নামাতে আকৌ মোক আকৌ কেলৈ চৰটো মাৰিলি মহ এটা পৰি আছিলে এইজনী কথা বুজে আৰু দেই ঐ বৰ ধুনীয়া গোন্ধ এটা আহিছে হেৰি কি বুলি কয় খুৰীয়ে কি বনাইছে জানো ন পাইছে না গোন্ধ এইজনীহে এনেকুৱা লেট্ৰিন গম পাই নাই মাকজনী ইমান ভাল তাই ধুনীয়া বনাই মাকে ন আৰু মাকজনী ইমান চাফ চিকুণ ভাল লাগে চাফ চিকুণ গম পোৱা নাই আগতে স্কুলৰ পৰা যে তাইৰ লগত আহোঁতে মাকে কিমান ধুনীয়াকৈ বনাই খোৱা নহয় মাকলৈ বেয়া লাগে চা ছোৱালী এজনী বিয়া দি আজৰি হওঁ বুলি কয় আজি যদি বিয়া কথা ওলাই দৰা কথা উলিয়াই তই কি কবি দেই মোৰ ফালে কিন্তু নাচাবি মোক যে এইটো অৱস্থাত সেইবোৰ নকবি আকৌ দেই মই সেইবোৰ কৰিব নোৱাৰোঁ দেই এই ৰূপটো দেখিছ নাই ইভাগে চব ঠিকেই আছে নিজকে সৰু বুলি ভবাটোহে ভুল মই আৰু সৰু বুলি ভাবি থাকে তাই আকৌ বিয়া হ'বলৈ এতিয়া মন নকৰে তাই বিয়া নহয় বুলি এতিয়া সৰু হৈ আছোঁকৈ কৈ থাকিলে বয়সটো গৈ থাকিব এইবাৰ পিছলৈ কোনে খুৱাব বাৰু ভাল চাই দৰা এটা বিয়াত দিব লাগে তাইও অকণমান ভাবিব লাগে আৰু সৰু নহয় সেইটোৱে কিনো লোকটো বনাই ৰাখে আৰু ক'ব নোৱাৰোঁ দেই আগতে স্কুললৈ যাওঁতেতো অকণমান চুলিখিনি ইফালে বান্ধি গৈছিলে আজি দেখিছোঁ নাই কেনেকৈ বান্ধি আছে কেনেকৈ চুমা খাইছে চা পুতলাটো ৰাম এইজনী ঐ তহঁতি দুজনীয়ে মোলৈ কি আনিলি আনিছোঁ তোৰ বাৰ্থডেলৈ প্ৰেজেণ্ট অনাকৈ নাহোঁ নহয় কিন্তু এতিয়া নিদিওঁ হয় নাই খাই বহে দিম শেষত দিম আকৌ পিছে হেৰি নহয় মালতী কথা এটা কওঁ দেই তোক যে আজি দেখিবলৈ ইমান ধুনীয়া লাগিছে কিন্তু তোক যে কেতিয়া বেছি ধুনীয়া লাগে গম পোৱা নাই যেতিয়া তই চুলিখিনি এডালকৈ বান্ধি থ বা এডলীয়াকৈ বেনীডাল গুঠি থ নহয় তেতিয়া তোক দেখিবলৈ বেছি ধুনীয়া লাগে আৰু তলৰে ওপৰে এইবোৰ ইমানকৈ নঘহাবি আকৌ কিবাহে লাগিছে ন বেছিকৈ ঘঁহিছ তই আনিলা কাজলবোৰ সেইবোৰে তোক বেছি ক'লা কৰি পেলাইছে আকৌ এনেইতো দেখিবলৈ মৰম লগা নহয় মাগুৰ বৰণীয়া আহিলা এই ক'বাচোন তোমালোকে মই আৰু কৈ নোৱাৰিলোঁ আৰু গম পাইছানে দেখিছানে এইবোৰ কিনো তলে ওপৰে আঁকি থাকিব আকৌ সেই চুলি গুচাও দেখিছা ক'ত বান্ধিছে ইমান ধুনীয়াকৈ বান্ধি কৰি দিওঁ লোকে তেনেকৈ নাথাকে মই দিয়াটো নিজৰ ষ্টাইল মতেহে থাকে ক'বাচোন তোমালোকে কৈ থৈ যাবা মই ক'লে নুশুনেই লোকে চুলি গুচা দেখিছা নাই ক'ত বান্ধি থৈছে মই ইমান ধুনীয়াকৈ বান্ধি মেলি দিওঁ তেনেকৈ লোকে বেয়া পায় হেনো তাইখনত তেনেকৈ বয়সীয়াল দৰে লাগে সেইকাৰণে নিজেই নিজৰ ষ্টাইলত বান্ধিছে সেই শিং দুটাৰ দৰে তোমালোকে ক'বাচোন মই ক'লে নুশুনেই তোমালোকে ক'লে কিজানি শুনে নেকি আকৌ নুশুনো মই কাৰো কথাও নুশুনো
মই এনেকেই ভাল লাগে, মোক এনেকৈ দেখিবলৈ ইমান ধুনীয়া লাগে, মই কাৰো কথা শুনিবলৈ নাই। বেছিকৈ কৈ থাকিলে আজি বাৰ্থডে দিনা মই কান্দিহে দিম। থুই পৰিছে সি গাতে। ঐ মালতী, নাকানচোন নাকান, তোক এনেকেই ধুনীয়া লাগিছে, ধেমালি কৰিছে হেৰি, নাকান্দিবিও নাকান্দিবি। নকওঁ ঈশ্বৰ নকওঁ, আজিৰ পৰা আৰু একো নকওঁ। খুৰী ভালনে আপোনাৰ? ভাল ভাল পাই, খালি চিন্তা এটাহে হৈ থাকে গম পাইছানে? এই যদি বিয়াখন দি আজৰি হ'ব পাৰিলোহেঁতেন, মনবোৰকে মুকলি হ'ল হয়। এতিয়া সেই চাবাচোন চাবা, তোমালোক দুজনীকে কৈছোঁ, দৰা চৰা পোৱা নেকি চাবাচোন। কৃষ্ণ দে খুৰী, মোক কিন্তু দৰা চৰা চাবলৈ নক'ব দেই, মই কিন্তু দৰা চৰা চাবলৈ নাই। এই চাব পাৰে আৰু, এই চাই যদি চাওক, মই নহ'ব। ক'ব নোৱাৰা হ'লি নি? তই ক'ব নোৱাৰা হ'লি নেকি? মোক ফচাইছ। তই কৈ দে আকৌ, মই এনেকুৱা অৱস্থাত বুলি দৰা চাব নোৱাৰোঁ দে বুলি কৈ দে, মোক নহ'লে জোৰকৈ ধৰিব। খুৰী, মোৰ মানে হেৰি আকৌ গম পায় নে নাপায় জানো, মোৰ মানে ভাল খবৰ আহিবলগীয়া আছে। মই এতিয়া এইটো অৱস্থাত নোৱাৰোঁ, আজৰি হোৱাৰ পিছত আৰু চিন্তা এটা কৰি চাম বাৰু। তাৰ আগতে আপোনালোকে পাই নিছক, মাক দেউতাকে চাই দিলে বেছি ভাল হয় ন? হয়, তইনো এনেকুৱা অৱস্থাত কেনেকৈ পাৰিবি ন? আৰু এতিয়া মাধুৰীমেও নোৱাৰে আজিকালি, তাই কেনে সৰু কেঁচুৱাটো অকণমান সৰু হৈ আছে নে? বেলেগ দিগদাৰ দিয়েহি। এতিয়া দেখা নাই গোটেই তিনিটাক থৈ আহিছে ওচৰ ছোৱালী দুজনীৰ ওচৰত। মই যে খুৰী এইবোৰ জঞ্জালত মই নোসোমাওঁ দেই, লৰাই চৰাই ইমান দিগদাৰ হৈছে নহয়, কি ক'ম আৰু। কিন্তু আপোনালৈ বেয়াও লাগে। খুৰী কথা এটা কওঁ দেই, মানুহ এজন আছে আকৌ, বিয়া পতা বয়স কাহানিবাতে হৈ গ'ল, গম পাইছে নাই পিংকি? বয়স ভালেমান হ'ল আৰু মুঠতে আমাতকৈ বহুত ডাঙৰ, কিছু নাই, কিন্তু মাটি বাৰী টকা পইচা অলপ আছে। সেই শিৱসাগৰ শিলাসাকুৰ যে পম্পমহঁতৰ ঘৰৰ ওচৰতে, আপুনি ইচ্ছা কৰিলে সুধি চাব পাৰে আৰু, মানুহজনৰ বয়স কিন্তু হৈছে, টকা পইচা আছে। মই বিয়া নহওঁ দেই, মই বিয়া নহওঁ হ'লে, মই যদি বিয়া হ'বলৈ হওঁ নহয়, মোক একেবাৰে বৰুণ ধাৱনৰ নিচিনা ল'ৰা লাগিব। দেও তাই কথা কৈছে শুনা, সেই বুঢ়াই হওক ডেকাই হওক দৰা এটা পাইছোঁ, তাই আকৌ হেনো সেই কি বৰুণ ধাবান নে কি, তেনেকুৱা ল'ৰালেহে যায়। কথা শুনা তাই, মাতি দিবা মাধুৰীমা, সেই কোনোবা এদিনা মাতি দিবা, এই কথা নুশুনিবা, তাইৰ কথাই কথা নহয়, মাতি দিবা তুমি। মাধুৰীমা, তইনো কেনেকৈ চিনি পাওঁ? আমাৰ সৰু খুৰাৰ লগৰ আকৌ, আমাৰ সৰু খুৰাৰ লগত স্কুলত একেলগে টিচাৰ কৰিছিলে। এতিয়া সৰু খুৰা বয়স কিমান হ'ব, 55, 56 এনেকুৱামান হ'ব আৰু। ঠিকেই আছে তেতিয়াহ'লে, এতিয়া দেখোন ছলমান খানৰো বয়স হ'ল, তেওঁচোন বিয়া পাতাই নাই। পাৰিব একো নহয়, আৰু তেওঁ মানে কি হৈছে, বয়সটো অকণমান হ'ল যে, সেইকাৰণে মুঠতে ছোৱালী এজনী হ'লেই হ'ল আৰু মুঠতে। সেইটোৱে, দুইটাই ঘৰখন পাতি খাই থাকিব পাৰিলেই হয়, মাকহঁতৰ চিন্তাটো দূৰ হ'ব ন। মাতি দিবি। তাকেহে খুৰীয়ে ক'লে মাতিয়ে দিম আৰু। কি পাতি আছা দুইজনীয়ে? হেৰি কৰিবা, মাতি দিবা, হেৰি নহয়, তুমি কোনদিনা মাতা খালি মোলৈ ফোন এটা কৰিবা। এই আকৌ ফোন চোন নাই নহয় খবৰটো দিবলৈ, সেইকাৰণে মোলৈ ফোন এটা কৰি দিবা। একো পতা নাই, মোৰ মানে সেই পিয়াহ লাগিছিলে, তাকে তাইক কৈছোঁ পানী গিলাচ খোজো বোলো খুৰী। পানী গিলাচ আনি দিম নহয়, মোক ক'লেও হয়, ৰ'বা মই আনিছোগৈ। তুমি কিন্তু মাধুৰীমাক খবৰটো দিবা আকৌ দেই। খুৰী দিম। দেখিছ মাধুৰীমা, মাকজনী ভাগৰ কিমান চিন্তাও, এই আকৌ বুজি চুজি নাপায়, দেখিছ নিজৰ মতালিত থাকে। সঁচাকৈ আৰু পাই, ছোৱালী মানুহ এনেকুৱা হ'লে কেনেকৈ হ'ব ন? এতিয়াতো এটা বুজন বয়স হ'ল, আৰু এতিয়াও যদি কথাবোৰ বুজি নাপায়, 35মান বছৰ বয়সলৈকে, মাকজনীয়ে বাৰু কি সুখ পাইছে চাচোন, ল'ৰা ছোৱালী জন্ম দি। এই যে অলপ বেছি মৰম কৰিলে এনেকুৱা হয়। মা, এই খাব হ'ল নাই ইহঁতি দেখোন অথনিয়ে আহিলে, ল'ৰা পোৱালি এৰি থৈ আহিছে, ইহঁতৰ চিন্তা লাগে নহয়, সোনকাল কৰ আকৌ, মোৰো ভোক লাগিছে। মই পাৰিছোঁ ৰ'বা। সেই গৰমে খাই ল'বা, ঠাণ্ডা হ'লে আকৌ খাই বেয়া পাবা নহয়। বল দেৰি হ'লে মোক শাহুৱে গালি পাৰিব, আন্ধাৰ হ'লে। খোৱা দেই, কি পাইছা আৰু সেয়াকে খোৱা আৰু। হ'ব লাগিছে নি আৰু ন? বৰ ধুনীয়া হৈছে, গোন্ধটো ধুনীয়া আহিছে। আপুনি বনোৱা এনেও আমি আগৰ স্কুলত দিনৰ পৰা খাই ভালেই পাওঁ। পিছে খুৰীদেউ, খুৰী, মোক যে 3খনহে দিলে, 3খনে মোৰ কি হ'ব আৰু, দিয়ক 7খনমান, 10খন হৈ যাওক। কেলে ঘৰলৈ নিয়া ধান্দা মাৰিছ নি? খাই ল। খোৱা মই আনি দিম, খোৱা। এইজনীবা পটককৈ বুজি পায়, হ'ব ইয়াত দিব নালাগে, পলিথিন এটাত বান্ধি দিব ল'ৰাকেইটা। হ'ব। তইনো ঘৰলৈ নিয়া কথানো একদম খুজিব লাগেনে বাৰু ঘৰলৈ? নহয়, সেইটো কথা নহয়। মই প্ৰথম ল'ৰা ছোৱালীকেইটাৰ কথা ভাবোঁ, য'লৈকে যাওঁ সিহঁতৰ কথাই মনত পৰি থাকে। আমি নাখালেও নাই ন মাকবিলাকে, কিন্তু ল'ৰা ছোৱালীক ভাল বস্তু কিবা এটা খুৱাবলৈ মন যায় আৰু। হ'ব দে, খাই দেৰি কৰি থাক। ভাল হৈছে দেই। মালতী চা, তই অকণমান খাৱ যদি ভালকৈ খাচোন। ইয়াত আহি পঢ়িছেহি ন, ইয়াত পৰিলে কিন্তু মই বাৰ্থডে চাৰ্থডে নাখাম আকৌ, মই ইমান লুচি বাজি খোৱা নহয় পাই, এৰি থৈ যাম।
তই অকণ মোৰ ফালে আহি ল আৰু তাইৰ লগত কথা পাতি নাথাকিবি কথা পাতিলে বেছিকৈ পাতি থাকিবি হয় পাই ওচৰতো খাব নোৱাৰি